নমস্কাৰ, মই ৰাজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈদা ব্লগলৈ স্বাগতম জনাইছোঁ। মই এই বাহনখন লৈ মই থকা জেগাৰ পৰা আহি গ'লোঁ 15 কিলোমিটাৰমান দূৰত। আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ জেগা বিচাৰি আছিলোঁ। মানুহৰ মাজত অলপ মানে কথা ক'বলৈ আখোজা লাগে। সেইটো পৰা অলপ নিজান জেগা প্ৰাকৃতিক সৌন্দৰ্যতাৰ মাজলৈ আহিবলৈ চেষ্টা কৰিলোঁ। মই এতিয়া বৰ্তমান আছোঁ বাক্সা জিলাৰ এখন নদী পালোঁ। বিচাৰি 15 কিলোমিটাৰমান অহাৰ পিছত এখন ধুনীয়া নদী পালোঁ। নদীখনত বৰ্তমান কিন্তু পানী নাই, আপোনালোকে দেখিছে, কিন্তু নদীখনত পাথৰে সম্পূৰ্ণ ভৰি আছে। এতিয়া আপোনালোকক ধুনীয়াকৈ মই ইয়াৰ মানে যোনটো প্ৰাকৃতিক সৌন্দৰ্যতা আছে সেইটো আপোনালোকক দেখাম। আপোনালোকে দেখিছে নিশ্চয় এখন নদী, আপোনালোকে চাওক। আৰু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'সমূহ আপোনালোকক চবৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এইফালে দেখিছে অলপ দূৰ গ'লে ভূটান পায়। এদিন ভূটান যাম, আপোনালোকক ভূটানত নি পিনি দেখাম, ভূটানত এটা ভিডিঅ' বনাম। এটা নহয়, ভূটানত 2-3টা ভিডিঅ' হ'ব, 2-3 যাম। তাৰ আগতে আপোনালোকে চাই লওক আজি এই ভিডিঅ'টোত এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যতা। কিন্তু মই নদীখনৰ নামটো নাজানো আৰু বাক্সা জিলা হয় এখন। কোনোবাই যদি এই নদীখন চিনি পায় কমেণ্টত তাৰ নামটো জনাই দিব। চাওক এতিয়া আপোনালোকে ইয়াৰ প্ৰাকৃতিক দৃশ্য। আপোনালোকেও কেতিয়াবা যদি কৰ্মব্যস্ততাৰ মাজত সময় পালে ওলাই যাব, এনেকুৱা ধুনীয়া অলপ নিজান জেগাত যাব, গৈ পিনি মানে মনটো বহুত ভাল লাগে। এয়া চাওক আপোনালোকক মই দেখাই আছোঁ। সকলোৱে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু এই নদীখনৰ নামটো যিসকলে জানে বাক্সা জিলাৰ বা বেলেগ মানুহলৈ যদি জানে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো আকৌ পুনৰ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই যাওঁ, 6:30 বজাত বন্তি আছে। আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ' লৈ। এতিয়া কাৰণে ৰাখিছোঁ। জয় আই অসম, জয় হিন্দ।